কি কৰি আছা তুমি? গাহৰি মাংস আনিছিলা যে গাহৰি মাংস বনাবলৈ একদম নহৰু আদা পিঁয়াজ চকু চাওঁ তোমাৰ চকু বেমাৰ হৈছে নেকি? চকু বেমাৰ নহয় চকু বসন্ত চকু হয় নেকি? সেইকাৰণে চকুটো কেনেকুৱা হয় গেছটো নাইকিয়া দুখত হৈ গৈছে নেকি? নহয় এইটো হৈছে গাহৰি মাংস বইল কৰি আছা নেকি? হ'লে চাগে পিছকেইটা মজা আহিছে ন? কি কি কাটি আছে এতিয়া? পিঁয়াজ নহৰু দিছোঁ নহৰু আদা জলকীয়া গাহৰি মাংস কেনেকৈ বনাবা? কি কি দি বনাবা? কি কি আলু দি বনাম আকৌ আলু আৰু সেই বিলাহী দি পেলাই বনাম চকুটো বেলেগ দি খাইছোঁ ভাল হৈ যাব দিয়া। ৰঙা সূতাডাল পিন্ধি দিবা আৰু আছে নাই সূতা? জানো ৰঙা সূতা আছে নাই মই পিন্ধাই দিম ৰ'বা। মোৰ পিঠ আছে পিঁয়াজ কম হয় নি বাৰু? হ'ব। তুমি খাবা নাই গাহৰি মাংস? মামা গাহৰি মাংস নাখাওঁ নে? কেলৈ নাখাওঁ আকৌ মই গাহৰি মাংস খাই ভাল পাওঁ। হয় নেকি? আগতে নাখাইছিলোঁ ঘৰত থাকোঁতে গাহৰি মাংস নাখাওঁ নহয় এতিয়া খাই ভাল পাওঁ খাই মানে অভ্যাস হৈ গ'ল। এতিয়া তুমি আহোমনে আহিলা গাহৰি খাবই লাগিব। সেইটো বুলি নহয় মানে মই আগতে নাখাওঁ না আমাৰ ঘৰত আগতে নাখায় যে মাহঁতে সেইকাৰণে নাখাওঁ আকৌ এতিয়া ইয়াত খাই খাই অভ্যাস হ'ল সেইটো কাৰণে এতিয়া খাব পাৰোঁ আৰু মাজতে এৰিম বুলি ভাবিছিলোঁ নোৱাৰিলোঁ এৰিব ভাবোঁ দেই নাখাওঁ গাহৰি মাংস এৰিম তাৰপিছত আকৌ ভাবোঁ মানে দেখি পেলাই লোভ ভাবিব নোৱাৰোঁ যে সেইটো কাৰণে গাহৰি মাংস নিচিনা টেষ্টি মাংসই নাই। অঁ চবতকৈ ভাল হেনো মানে হেৰি থকা ভেজাল নথকা মানে মাংসৰ ভিতৰত ভাল চবতকৈ ভাল হেনো গাহৰি মাংস। কোনে কৈছে তুমি? অঁ গম পাওঁ। ছাগলীটো ভাল নহয় চবতকৈ ভাল হেনো মাংসৰ ভিতৰত মানে পিয়'ৰ মাংস হেনো হেৰি মাংস গাহৰি মাংস। কোনে ক'লে তুমি? এই গটো সঁচাই কৈছোঁ মই মিছাকৈ নাই কোৱা। জানো দে তুমি তোমাৰ মুখতহে মই আজি শুনিছোঁ। মই পাইছিলোঁ ভিডিঅ' এটা পাইছিলোঁ তেতিয়া কৈছিলে চবতকৈ ভাল হেনো মাংসৰ ভিতৰত মানে একো হেৰি নথকা গাহৰি মাংস। তুমি জুইত ভাত বনাই খোৱা মানুহ নহয়। মই নোৱাৰে মোৰ অৱস্থাটো চোৱা না মই পঢ়া নাই কাৰণে এইটো অৱস্থা ন মুখত কি সোমাই লৈছে? মুখত মই খোৱাটো গাওঁ কি হয় এতিয়া দুখা ভাল দিন আহিব নহয় এদিন ৰাইজেহে জানে আৰু ভাল দিন কেতিয়া দেখাই মোক সদায় এনেকৈ দিন যাব নেকি যাব নেকি ধৈৰ্য্যৰ ফল মিঠা বুলি কয় নহয় এদিন মিঠা হ'ব। মোৰ যদি ইউটিউব ফেমিলিতে মোক আগবঢ়াই নিয়ে তেতিয়াও এদিন ভাল মানুহ হ'ম বুলিও সপোন এটা আছে খালি এতিয়া তেওঁলোকে জানে আৰু মোক আগবঢ়াই নিয়ে নে নিনিয়ে যিমান কষ্ট কৰি যাম ন এদিন নহয় এদিনটো সফল হ'মেই। মাংস চাবল হৈ গ'ল এইফালে না কি মজা দেখিয়ে খাওঁ ভাল লাগি গৈছে ন খাই দিওঁ নি খাই দিওঁ নি আমাৰ এইফালে গাহৰি মাংস কেজি 440 আপোনালোকৰ সেইফালে কিমান জনাব কমেণ্টত। আমাৰ দুটাহে হৈ যাব এক পোৱাতকৈ বেছি আনিছোঁ অকণমান বেছি আছে আৰু আমি দুটা ইমানখিনি বেছি খাব নোৱাৰো খুব বেছি 2 পিচ বা 3 পিচ খালে মানে আমুৱাই যায় বেছি খাব নোৱাৰোঁ।
খালি গাহৰি মাংস বুলি ক'লে লুটটো বেছি লাগে মানে মোৰ চকু হৈ আছে যদিও মানে গাহৰি মাংস খালে কিবা হয় নেকি আপোনালোকে ক'বচোন মই মানে নাজানো দেই খাবলৈ মানুহে কয় মানে বসন্ত নিচিনাই ন চকু হুকটো মানে খাবলৈ মন যোৱা বস্তু খাই দিব লাগে মানে খাবলৈ মন গৈছে সেইটো কাৰণে খাইছোঁ কিছুমানে ক'ব পাৰে ন বুলিব বসন্ত দেখা দিছে মানে মাছ মাংস ঘৰত নোসোমাই বুলি কিছুমানে কয় নাই সেইটো কাৰণে কৈ দিছোঁ মানে মোক খাব মন গৈ আছে ন সেইটো কাৰণে তোমাৰ অকণমানহে হৈছে চকু আকৌ আপোনাৰ মুখৰ ভিতৰত বুক ঘাঁচ লাগি থকা নাই কিন্তু খাবলৈ মন যোৱাটো খাই দিব লাগে বুলি কয় মানে খাবলৈ মন গৈ আছে সেইকাৰণে এতিয়া ধুনীয়াকৈ বনোৱা টাইমো বহুত হ'ল ভোক লাগিছে কি দিলা পিঁয়াজ নহৰু আদা যিয়ে দিয়া লাগিলে টেষ্টি হ'ব লাগিব খালি মছলা সব মিক্স মছলা কেনেকুৱা পোৱা ভিডিঅ'বোৰ যে কষ্টকৈ বনাইছে আমাৰ ভিডিঅ'চোন নাচায় কোনো চাব নহয় কেলে নাচাব চাব জানো মানে সৰুৰ পৰাহে ডাঙৰ হয় ডাঙৰ পৰা সৰু নহয় নহয় সৰুৰ পৰাই ডাঙৰ হয় ন বাকী বিহু পিঠা নখুন্দা নেকি পিঠা এয়াহে অৱস্থা বিহু তুমি বা কথা এটা কোৱাচোন মই বা বিহু পিঠা ঢেঁকী আজিলৈকে কোনদিনা মই পিঠা খুন্দি খুৱাইছোঁ মই দেখোন মিক্সিতে খুন্দো দেখোন বিহু পিঠা মিক্সিতহে খুন্দা নেকি মইতো খাবলৈ পাওঁ আজিলৈকে মই গম নাপাওঁ ন কিহত খুন্দি থাকা মই মিক্সিত খুন্দি পেলাই দেখোন হেৰি পিঠা বনাওঁ কাচি পিঠা বনাওঁ মানে তিল পিঠা কাচি পিঠা বুলি ক'লে চবে চিনি নাপায় মইতো ঘৰত দীঘলীয়া পিঠা বুলি কওঁ পিঠা দীঘলীয়া পিঠা বুলি কওঁ এতিয়া কি দিছা মাংস গোন্ধটো মজা আহিছে আপোনালোকৰ আকৌ লোভ লাগিছে নেকি লোভ লাগিলেও কাম নাই ইয়াৰ পৰা চাই আৰু ভাতকেইটা মুখা হ'লেও খাই থাকিব অকণমান ঢাকি থওঁ এয়া মাংস চৰ্বি দিছে খৰিচাকণ খালোঁ কি মজা হ'লো খৰিচা এতিয়া আনিব লাগিব গাহৰিৰ লগত খাবলৈ গাহৰিকণ কেনেকুৱা হৈছে খালোঁ গৰম তুমি যে প্লাষ্টিকৰ কাঁহীত খাইছা কেলে মই এনেকৈ খাই নাপাওঁ নাখাবা গৰম বস্তু প্লাষ্টিকত ধুনীয়া আছে আৰু একদম মোটামুটি আৰু হৈছে